হাই হেল্ল' নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আপোনালোকে থাম্বনেইলখন চাই গম পাইছে চাগে আজি মানে আমাৰ ঘৰত কি পাতিছোঁ তো গাইছ আজি আমাৰ ঘৰত মানে সকাহ হৈছে তো ভিডিঅ'টো একেলগে চাই থাকিব আজি তুমি কি কৰোঁ তাকে দেখাই দিম ভিডিঅ'টো একেলগে স্ক্ৰীন নকৰাকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাগিছে ৰাতিপুৱা উঠি পূৰা গা চা ধুই এতিয়া পাইছে হাত পাতে ভিডিঅ'টো একেলগে চাই থাকিব স্ক্ৰীন নকৰাকৈ এইপিনে আকৌ মায়ে পুৰা তামোল খাই পিনি কামত ব্যস্ত হৈছে তাৰপিছত এইপিনে দেখিছে দেউতাই চুৰিয়া চেলেং পিন্ধি লৈছে মানে এতিয়া কামবিলাক কৰিব লাগিব কামৰ কাৰণে বস্তুবিলাক যা যোগাৰ কৰিব লাগিব তাৰপিছত এইপিনে আকৌ ফল মূল যিমানখিনি লাগে এইফালে থোৱা আছে তাৰপিছত এইফালে দেখিছে গোসাঁই ঘৰ ভিডিঅ'টো বহুত দিনে হ'ল আপলোড কৰাহে হোৱা নাছিলে তো ভাবিলোঁ আজি আপলোড কৰি দিওঁ তো চাই থাকক ভিডিঅ'টো একেলগে তাৰপিছত ইফালে আকৌ বাহিৰত মানে নাম পতা হ'ব বাহিৰতো এইফালে দেখিছে পুৰা ধুনীয়াকৈ মুচি কৰি থোৱা আছে মানে বৰষুণো দি আছে বতৰটো বহুত বেয়া এইকেইদিন দিন ৰাতি মানে একদম কিনকিনীয়া বৰষুণকে দিয়ে আছে একেৰাহে এৰা নামে লোৱা নাই তো চাই থাকক ভিডিঅ'টো একেলগে স্ক্ৰীন নকৰাকৈ কেনেকুৱা লাগে ক'ব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিলে একদম নাপাহৰিব ইফালে মায়ে পুৰা মানে ঝাৰু মাৰি আছে ঘৰে আগফালে পিছফালে কিবা এটা কৈ দেচোন হাই আছে দেখা নেকি কি কাম কৰিব লাগিছে তই তো খালি ভিডিঅ' বনোৱা নাই খালি ভিডিঅ' আৰু ভিডিঅ' এটা কম একেবাৰে হেৰি ছাকচেছ হৈছে আকৌ দে ইংলিছটো আকৌ দে চাকৰিবা ক'ব লাগে আৰু এটা ইংলিছ কৈ দিওঁ নেকি ঠিক আছে অ'কে তোমাৰ RCM-ৰ বিষয়ে অলপ কৈ দিয়া মোৰ RCM-ৰ বিষয়ে এতিয়া ক'বলৈ সময় নাই মই এতিয়া ঘৰ সাৰি আছোঁ এতিয়া ভকত আহি পাবহি সেৱা ধৰিব লাগিব গা ধুবলৈ আছোঁ কেনেকৈ সেৱা ধৰিব দেখাই দিয়া এবাৰ এনেকৈ সেৱা ধৰিম এনেকৈ দীঘল দি পৰিব তো গাইজ দেখিলে এতিয়া বোলে ভিডিঅ' বনাই মই কি ছাকচেছ কৰিছোঁ তো গাইজ ভিডিঅ'টো চাই পিনি আপোনালোকে পূৰা যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ ছাবস্ক্ৰাইব কৰি দিব মানে আপোনালোকে মোক অলপ আগুৱাই যোৱাত অলপ সহায় কৰি দিয়ে যেন তো গাইজ দেখিছে কেনেকুৱা ইজ্জত দি দিছে মোক কি ক'ম আৰু উপায় নাই তো ভিডিঅ'টো চাই থাকিব আৰু সেইফালে স্ক্ৰীনত চ' গাইজ সেইফালে ভকতসকল আৰু আইসকল আহি পাই গ'ল তো মই চুৰিয়া পিন্ধাই দিওঁতো মই এতিয়া গৈ পিনি চুৰিয়াখন পিন্ধিলোঁ আপোনালোক ভিডিঅ'টো সেইফালে স্ক্ৰীন নকৰাকৈ চাই থাকিব ফাইনেলি গাছ মই এতিয়া চুৰিয়া পিন্ধি ল'লোঁ এইফালে দিছে মজাকৈ গামোচা এইফালে চেলেং মজাকৈ লৈ ল'লোঁ লৈ লোৱাৰ পাছত এইফালে ঘৰত আহি পাই গ'ল তো চাই দিয়ক ভিডিঅ'টো সেইফালেকে চব দাড়ি নাই যে কেনেকুৱা লাগিছে দেখিবলৈ একদম ক'লা টকলা উপায় নাই আৰু উপায় নাই চুলিটো কটা নাই বাৰু কাটি ল'লোঁ তো এইফালে ঘৰত আহি পাই গ'ল মানে আইতা এজনী আহিছে আপোনালোকে দেখা তো চাই থাকক ভিডিঅ'টো সেইফালেকে তো ব'লক আগফালে মানে এইফালে আইতা এজনী আছে আইতা এইফালে চাই দিয়কচোন আইতা গান এটা গাই দিয়ক গান এটা গাই দিয়কচোন আপুনি বহাই দিব আছিলে আমাৰ আইতাজনী ভৰা নদী সোণৰ নৌকা ভকত আছে বহি মজা হাই কৰি ভিডিঅ' বনাই আছো আপোনাৰ মোবাইলত উলিয়াই দিম দেই এইজনী আমাৰ আইতা এজনী মোৰ মা মোৰ মা ভালকে কৈ দে আকৌ মা হয় মোৰ মা আৰু চাবজিৰ পৰা আহিছে মোৰ মা আহিছে দেউতা আহিছে আজি আমাৰ ঘৰত নাম পাতিছোঁ নামত এতিয়া মায়ে দেউতাই হৰিনাম গাব আমি সকলোৱে মিলি হৰিনাম গাম কিমান ভাল লাগিছে মা তো গাইজ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু দেই রাম নামে খার হরে হরে রাম কৃষ্ণ রাম হরে হরে রাম নামে খার হরে হরে রাম
ধলে ধলে পাও হরি হরি রাম নামে মোর নামরে পাপ কটা ঘয়ে A few moments later. তো গাইছ এতিয়া প্ৰসাদ উলিয়াইছে প্ৰসাদ খাই ল'ব বলক তাৰপিছত আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে কেনেকুৱা পালে ক'ব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব তেলে বলক এইপিনে আকৌ প্ৰসাদ বিতৰণ কৰি থকা হৈছে তাৰপিছত মই এইপিনে বহি ল'লোঁ প্ৰসাদ খাবৰ কাৰণে তাৰপিছত ময়ো ল'লোঁ প্ৰসাদ এতিয়া প্ৰসাদটো খাই লওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এইপিনে আকৌ জলপান বিতৰণ কৰি থকা হৈছে তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব অনুদান কৰি আছে সেয়েহে আজি এই ভকত বৈষ্ণৱ মৰিখন কৰি ভগৱতে কৃপা বিষ্ণু কৰি এনেহে কৰ্ম কৰিবলৈ প্ৰভু পাৰলৈ প্ৰাৰ্থনা কৃষ্ণ চ' গাইছ এতিয়া ভকত যাব ওলাইছে ভকত মানে সেৱা কৰি পিনি ভকত যাব ওলাইছে ব'লক দেখাই আছে বাকী এইপিনে দেখিছে ভকতসকল যাবলৈ ওলালে তাৰপিছত আকৌ বৰষুণ জাকো এৰা নামি নলওক চ' গাইছ এতিয়া ভকত বিদায় দিয়াৰ পাছত মানে এতিয়া আমি চবেই খাব বহিলোঁ তো এইফালে দেখিছে পূৰা সন্ধিয়াই হৈ গ'ল আৰু এতিয়া 6টা বাজিলে এতিয়া আমি খাব বহিলোঁ কি কি খাই আছোঁ চব এইফালে কোমল চাউল আছে এইফালে আলু মটৰৰ চব্জি চয়াবিন তাৰপিছত এইটো চাটনি এইফালে পাপৰ গোটেইকেইটা বহি খাই আছোঁ ভিডিঅ'টো আজি ইমানে আছিলে কেনেকুৱা লাগিলে ক'ব যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব আগলৈছোঁ